দাদা বাইদেউসকল, কৰ্মচাৰীক লৈ মুখ্যমন্ত্ৰীৰ কেইবাটাও ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে আজি নিয়মীয়াকৰণৰ লগে লগে শিক্ষক-শিক্ষয়িত্ৰীসকলে কেইবাটাও সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যি দাদা বাইদেউসকল পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, 2005 চনৰ পিছত নিযুক্তিপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালসকলক নতুন পেন্সন আঁচনিৰেহে সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এতিয়া অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ NPS অন্তৰ্ভুক্ত চৰকাৰী চাকৰিয়ালসকলক দুটা স্লেবত UPS অন্তৰ্ভুক্ত কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে। নিয়মীয়া চাকৰিত যোগদান কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰথম দৰমহা পোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ অধীনত অন্তৰ্ভুক্ত হৈ চিকিৎসা সুবিধা লাভ কৰাৰ বাবেও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আহ্বান জনায়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে আজি নিযুক্তিপ্ৰাপ্ত এইসকল শিক্ষকে জ্যেষ্ঠতাৰ ভিত্তিত অধ্যক্ষ, উপাধ্যক্ষ পদত যোগদানৰো সুবিধা লাভ কৰিব। এই শিক্ষকসকলে চৰকাৰৰ আপন ঘৰ আঁচনি আৰু আপন বাহন আঁচনিৰ লগতে 2026 চনৰ পৰা পাৰস্পৰিক বদলিৰ সুবিধাও লাভ কৰিব। চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰতো বৰ্তমানৰ চৰকাৰে সম্পূৰ্ণ মেধাৰ ভিত্তিত কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ নোহোৱাকৈ এতিয়ালৈ 1.5 লাখক নিযুক্তি দিছে। উল্লেখ্য যে যোৱা বছৰৰ 26 জুলাইত অসম অতিৰিক্ত শিক্ষক সন্থাৰ সৈতে ৰাজ্য চৰকাৰৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকতে লোৱা সিদ্ধান্ত অনুসৰি বিদ্যালয় শিক্ষা বিভাগে চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ সেৱা নিয়মাৱলীৰ সংশোধনৰ প্ৰস্তাৱ কৰে। তো ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।